অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মোৰ কাৰণে ডাঙৰ দিন। মই ক'ত যাম আৰু কি কৰিম আৰু আপোনালোকক সকলোকে দেখুৱাম। আজি মানে কি আছে বা কি অনুষ্ঠানলৈ যাম সেইটো দেখাম। আমি দেখে থাকলো মঞ্চলৈ অনুৰোধ জনাইছোঁ আৰু এয়া প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেজপুৰ কেন্দ্ৰৰ বিমূৰ্তি ৰয়েল নগৰলৈ মাতৃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা আমাৰ প্ৰাণৰ বিহু বিশ্বৰ মঞ্চত স্থান দিয়াৰ ৰাজ্যৰ প্ৰগতিশীল স্বপ্নদ্ৰষ্টা নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানৱ পথত প্ৰস্ফুটিত হোৱা এই সৃষ্টিশীল সপোন বাস্তৱ কৰাৰ কচলত আৰম্ভ হ'ল এই ঘোষণাৰ পাছতেই প্ৰায় ৭০গৰাকী ধুনীয়া নাচনীক লৈ এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰা হ'ল। আমাৰ বাপুতি সাহোন বিহু সংস্কৃতি সুন্দৰ আৰু শুদ্ধ ৰূপত তুলি ধৰি তৈয়াৰ কৰা এই বিহুৰ সকলো মৌলিকতাক সামৰি তৈয়াৰ কৰা এই ভিডিঅ'ৰ শুদ্ধ ৰূপ সন্দৰ্ভত সকলো দিশ পুংখানুপুংখৰূপে পৰীক্ষা কৰিলে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে। অসমৰ বিশিষ্ট বিহুৰ গৱেষক বিশেষজ্ঞ তথা বিহুৱাসকলক লৈ গঠিত বিশেষজ্ঞ সমিতিৰ অনুমোদনৰ পাছত এই ভিডিঅ' প্ৰেৰণ কৰা হ'ল গিনিজ বুক কৰ্তৃপক্ষলৈ। লণ্ডনত থকা গিনিজ বুকৰ কাৰ্যালয়ে বিহুৰ বিশ্ব অভিলেখৰ দিশত সেউজ অনুমোদন অহাৰ লগে লগে লুইতৰ পাৰত আৰম্ভ হ'ল বিহু নাচনীৰ নিৰ্বাচন প্ৰশিক্ষণ আৰু আখৰা। মাৰ্চ মাহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল প্ৰশিক্ষকৰ প্ৰশিক্ষণ। অৰ্থাৎ সমগ্ৰ ৰাজ্যৰ ৪ শতাধিক মাষ্টাৰ ট্ৰেইনাৰে প্ৰথমতে কলাক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত সৰুসজাই ষ্টেডিয়ামত চলালে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ ট্ৰেইনাৰসকলে
তই ইমান খাইছনে কাঁহীখন শেষ কৰি দিলি নাই পঞ্চামৃত গোস্বামী চুতীয়া কৃষ্টি বৰঠাকুৰ বিপি তিনিআলি বাই বাই আমি যাওঁগৈ মোক দিলা ভাত নাপুৰি